Hello friend, পুনৰবাৰ আপোনালোকৰ মাজলৈ আন এটি নতুন ভিডিঅ' লৈ মই আহিছোঁ বৰ্ষা। আশা কৰিছোঁ আপোনালোকে ভালে আছে। আজি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ কাৰ্বি ফেষ্টিভেলৰ অলপমান পৰিৱেশ। ভিডিঅ'টো দিয়াত মোৰ পলম হ'ল, তাৰ বাবে মোক বেয়া নাপাব। মোৰ অলপমান অসুবিধাৰ বাবে মই ভিডিঅ' দিবলৈ পৰা নাই। যিমান পাৰে মই চেষ্টা কৰি আছোঁ আপোনালোকৰ মাজলৈ ভিডিঅ' আনিবলৈ। আপোনালোকে চাগে থাম্বনেইলটো দেখি গমে পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'লেও মই আৰু এবাৰ কৈ দিছোঁ। অলাছাম ৰাইড কৰা বিকাশ চেত্ৰীদা আহিছিল, কি ক'লে কি কৰিলে আপোনালোকক মই অলপমান দেখুৱাবলৈ লৈছোঁ। ভিডিঅ'টি শেষলৈ চাই থাকিব আৰু ভিডিঅ'টি চাই ভাল লাগিলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেললৈ যোনে নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বেছি দেৰি নকৰি আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া বাইদেউ আমাৰ ওলাই হৈ গ'ল, এতিয়া চাই থাকিব ভিডিঅ'টো আগলৈকে। মই দেখুৱাই যাম আমি কি কি দেখোঁ আৰু আপোনালোককো দেখুৱাম, আহক। এটা বাইদেউটো বহি আছে ইমান ধুনীয়াকে। এইবোৰ কিমানকে? 100 টকা। আৰু এইবোৰ বটলবোৰ আৰু কি লোকেল চিকেন নহয় না?
আৰু তেখেতে যিহেতুকে অল ইণ্ডিয়া ৰাইড কৰি আহিছে কেইদিনমানৰ আগতে তেখেতক আমি কিছু তেখেতৰ এক্সপিৰিয়েঞ্চ লগতে দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ বহুত বেছি ধন্যবাদ ইমান ধুনীয়া এটা অনুষ্ঠানত তেনেকৈ মাতি অনাৰ বাবে আৰু কাৰ্বি দেহাল কাচিৰদম উৎসৱত সকলো ইয়াতে যিসকলে ধুনীয়াকৈ অৰ্গেনাইজ কৰা হৈছে ইয়াতে যিমানখিনি দেখা পাই আছোঁ ধুনীয়াকৈ এম্বিয়েন্সটো বহুত বেছি ধুনীয়া আৰু ইয়াৰ লগত জড়িত থকা কমিটিৰ যিখিনি সকলো সদস্যকে মোৰ ফালৰ পৰা বহুত বেছি শুভেচ্ছা থাকিলে আৰু ইমান ধুনীয়াকৈ পৰিৱেশটো গঢ়ি তুলিছে মানে আহি ইয়াতে কিবা এটা ভাল লাগিছে আৰু ইয়াৰে যিবোৰ ট্ৰেডিশ্যনেল বস্তুবিলাক আমি দেখিলোঁ আৰু খাদ্য এতিয়া আমি টেষ্ট কৰিম আৰু ট্ৰেডিশ্যনেল খাদ্যটো মোৰ এনেও ফেভৰেট হয় আমি বিভিন্ন ধৰণৰ ৰিচেণ্টলি মই অল ইণ্ডিয়া ৰাইড কৰি আহিছোঁ বাইকেৰে বিভিন্ন ঠাই ঘূৰি আহিছোঁ আৰু অসমতো বাইকেৰে বহুত ঠাই ঘূৰিছোঁ আৰু কাৰ্বিসকলৰ যিটো এটা ট্ৰেডিশ্যনেল ফুড খানাটো মানে মোৰ বহুত বেছি প্ৰিয় তাৰে খানাবোৰ মই খাই থাকোঁ মাজে মাজে মোৰ বন্ধু আছে কাৰ্বি আৰু ৰিচেণ্টলি ইয়াতে কাৰ্বি ফেষ্টিভেল হৈছিলে কাৰ্বি ফেষ্টিভেল হওঁতে তেখেতক লগ পাইছিলোঁ আমি কাৰ্বি ফেষ্টিভেলতো মোক তাতে নিমন্ত্ৰণ জনোৱা হৈছিলে আৰু বহুত বেছি ভাল লাগিছিলে কাৰ্বি ফেষ্টিভেলতো গৈ আৰু বহুত বেছি ভাল লাগিল ইয়াতে আহি এতিয়া আমি ফেশ্বন এটা ট্ৰেডিশ্যনেল ফেশ্বন শ্ব' হ'ব সেইটো আমি হেৰি কৰিম আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ বিকাশক আৰু লগতে নৱনীতা দাসবাৰীকো দুআষাৰ খুব চমুকৈ ক'বলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ মোৰ এইটো প্ৰগ্ৰেমত মই ফাৰ্ষ্ট টাইম আহিছোঁ কাৰ্বিসকলৰ বহুত ভাল লাগিছে ইয়াতে আহি আৰু আমাৰ ষ্টুডেণ্টবিলাকে ধুনীয়াকৈ মেকআপ কৰি আছে ট্ৰেডিশ্যনেল ফেশ্বন শ্ব'টোৰ কাৰণে আশা কৰোঁ আপোনালোকে উপভোগ কৰি চবেই ভাল পাব মেকআপটোও ভাল পাব আৰু আগলৈ এনেকৈ মাতিব বুলি আশা কৰিছোঁ ভাল লাগিছে ইয়াতে আহি পৰিৱেশটো খুব ধুনীয়া ধন্যবাদ নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ কান্দিলা জানা পুৰুত তোলৈ মনত পৰি থাকে পুৰুত সাজপাৰ প্ৰদৰ্শন সকলোৰে হাত চাপৰি সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ
সামৰণি অনুষ্ঠান ৰাখিব বিচাৰিছোঁ যিহেতুকে আজি এই অনুষ্ঠানটি অৰ্থাৎ পাঁচখন প্ৰদৰ্শন অনুষ্ঠান বহুত কষ্ট কৰি আজি অনুষ্ঠানটো ধুনীয়াকৈ পতাকৈ ৰাখিছে